হেল্ল' ভিউয়াৰ্ছ, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আশা কৰিছোঁ সকলোৱে ভালে আছে। যিহেতু এতিয়া ফুলকবিৰ ছিজন, সেইবাবে মই এটা ফুলকবিৰ নতুন ৰেচিপি আপোনালোকৰ আগত লৈ আহিছোঁ। মই আজি বনাম ফুলকবিৰ বইল ৰ'ষ্ট। মই ফুলকবিৰ বইল ৰ'ষ্ট কেনেদৰে বনাওঁ, ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। ফুলকবিৰ বইল ৰ'ষ্টৰ বাবে মই এটা মিডিয়াম সাইজৰ ফুলকবি লৈ লৈছোঁ, এটা ডাঙৰ সাইজৰ আলু লৈ লৈছোঁ। ফুলকবি আৰু আলুখিনি মই বইল হ'বলৈ দিম ভালদৰে। এয়া মোৰ ফুলকবি আৰু আলুখিনি ভালদৰে বইল হৈ গৈছে। মই 5 পৰা 6 মিনিটমান বইল দিলোঁ। ফুলকবি আৰু আলুখিনি ভালদৰে বইল হৈ গৈছে, চাব পাৰিছে। গেছটো অন কৰি কেৰাহী এখন দি দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে, ইয়াতে মই ৰিফাইন দি দিছোঁ। অলপ বেছিকৈ দি দিম, যিহেতু ৰ'ষ্টৰ কাৰণে অলপ ৰিফাইন আৰু পিঁয়াজটো বেছি লাগে। ফুলকবিৰ বইল ৰেচিপিৰ বাবে মই 3টা মিডিয়াম সাইজৰ পিঁয়াজ লৈ লৈছোঁ, আদা পেষ্ট লৈ লৈছোঁ, তেজপাত লৈ লৈছোঁ, কেঁচা জলকীয়া লৈ লৈছোঁ 4টামান, গোটালে লৈ লৈছোঁ মই, নিমখ লৈ লৈছোঁ, গৰম মছলা গুড়ি লৈ লৈছোঁ, এফালে ফুলকবি আৰু আলু বইল কৰি লৈছোঁ। মোৰ তেলখিনি গৰম হৈ গৈছে, চাব পাইছে। ইয়াতে মই পিঁয়াজ দি দিছোঁ, সাৱধানে দি দিব। পিঁয়াজখিনি মই গল্ডেন কালাৰ হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি মোৰ গল্ডেন কালাৰ হৈ গৈছে, চাব পাৰিছে। ইয়াতে মই পিঁয়াজখিলা দি দিছোঁ, তেজপাতখিনি দি দিছোঁ, আদাৰ পেষ্ট দি দিছোঁ, দুচামুচ দিছোঁ মই। গেছৰ ফ্লেমটো ল'ত ৰাখি আকৌ 1 মিনিটৰ বাবে মই ভাজি ল'ম। নিমখ দি দিছোঁ, এচামুচ দিছোঁ মই। আপোনালোকৰ সোৱাদ অনুসৰি দি দিব আপোনালোকে। আদাখিনি দিয়াৰ পিছত পিঁয়াজখিনি মোৰ আকৌ 1 মিনিট ভজা হৈ গ'ল। পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হৈ গৈছে, চাব পাৰিছে। এতিয়া মই ইয়াতে ফুলকবি আৰু আলুখিনি দি দিম। মিক্সিং কৰি লৰাই দিম। 1 কাপ পানী দি আছোঁ মই ইয়াতে সিজিবৰ বাবে। এইটো কাপৰে দিছোঁ। গৰম মছলা গুড়িখিনি দি দিছোঁ, হাফ চামুচ আছে মোৰ ইয়াতে, বেছি দিয়া নাই মই আকৌ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। কেঁচা জলকীয়াকেইটা দি দিছোঁ। কেঁচা জলকীয়াকেইটা মই এনেদৰে অলপমান হালকা প্ৰেছ কৰি লৈছিলোঁ মই, চাব পাৰিছে। দি দিছোঁ। ছয় 7 মিনিটৰ বাবে মই ঢাকি ৰাখি দিম। 6 মিনিট হৈ গ'ল ঢাকি দিবলৈ। ঢাকনিখন গুচুৱাই দিছোঁ এতিয়া। ৱাও, একেবাৰে ধুনীয়াকৈ হৈ গৈছে। সিজি গৈছে আৰু তেলটো ওলোৱাই আহিছে, চাব পাৰিছে। ফ্লেমটো মিডিয়ামত ৰাখি ঢাকনিখন নোহোৱাকৈ আকৌ 3 মিনিটৰ বাবে মই ভালদৰে ৰ'ষ্টখিনি হ'বলৈ দিম। সাৱধানে লৰাই দিব, কাৰণ ফুলকবিখিনি ধুনীয়াকৈ সিজি গৈছে, ভাঙি যাব পাৰে। ফুলকবি বহুতে বহুত ধৰণেকৈ খায়, এনেদৰে ঘৰতে বনাই খাবচোন। অলপমান কষ্ট কৰিলে বহুত ধুনীয়া এটা ৰেচিপি বনাই খাব পাৰিব ঘৰতে সহজতে। আলহী আহিলে এটা নতুন ৰেচিপি হৈ যায় এইটো। ফুলকবিৰ ৰসখিনি মোৰ হৈ গৈছে, গেছটো এতিয়া মই অফ কৰি দিছোঁ। এয়া মোৰ ফুলকবিৰ বইল ৰ'ষ্ট একেবাৰে ৰেডি, চাব পাৰিছে। ধুনীয়া এটা কালাৰ আহিছে। 20 পৰা 25 মিনিটৰ ভিতৰত ফুলকবিৰ বইল ৰ'ষ্ট ৰেচিপি একেবাৰে ৰেডি।
ফুলকবিৰ বইল ৰসৰ বাবে বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু অতি সহজতে আমি ধুনীয়া এটা ৰেচিপি বনাই খাব পাৰোঁ। আপোনালোকে গৰমে গৰমে যিকোনো ৰাইচৰ লগত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে, খাই বহুত টেষ্ট পাব। মই মোৰ ভিডিঅ'বোৰ একেবাৰে সহজ পদ্ধতিৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনে পায় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক এটা আৰু কমেণ্টে বহুখিনি প্ৰেৰণা যোগায় নেক্সট ভিডিঅ' আগবঢ়াবলৈ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।